টিকেট ল'ব লাগিব। মানুহৰ যিহে লাইন দেখিছোঁ, টিকেট পামনে নাপাম কোনো আশাই নাই। বাৰু যি কি নহওক গৈ পেলাই চাই লওঁ। বাকী যি কি নহওক আমাৰ মানুহজন একদম চবচে লাষ্টত দেখিছে, হেলমেট চেলমেট পিন্ধি পেলাই একেবাৰে চবচে লাষ্টত আছে। আৰু লাইনটো বহুতেই দীঘল, বহুতেই দীঘল মানে আপোনাৰ নাই কমেও 30-40জনমান মানুহ আছে। টিকেটটো পাম নাই আশা নাই। আৰু এইটো বহুত ডাঙৰ সমস্যা হৈ গ'ল মানে আমাৰ মাজুলীৰ পৰা যোৰহাট যোৱাটো একদম টিকেটৰ কাৰণে বহুত সমস্যা। আহি পেলাই এতিয়া ৰখি আছোঁ, যদি টিকেট পাওঁ যাম, নহ'লে আৰু ঘৰতে ৰখি পেলাই থাকিব লাগিব। আৰু বাৰু যিখিনি মানে কিন্তু ক'ব লাগিব মাজুলীত তামাম নেচাৰেল হয় ন, একদম সুন্দৰ হয়। বহুত ধুনীয়া জেগা এটাতে মানে জন্ম হ'লো মানে মাজুলী, মানে জুবিনে এনেই কোৱা নাই মাজুলী এজন ছোৱালীয়ে পালে। চাওক না এতিয়া আপুনি কি চালিয়া নেচাৰ নাও চাওঁ মানে মই চাওক সুন্দৰকৈ আপোনাক দেখাই আছোঁ। চাওক এফালে আপোনাৰ পুৰি দুখন লৈছোঁ, এফালে মটৰ চব্জি লৈছোঁ, এফালে লাল চাহ লৈছোঁ আৰু পানী বটল এটা লৈছোঁ। বিন্দাছ টিকেটটো কাটি মেলি আহি লওক, তাৰপিছত সিও কিবা এটা খাব, খাই মেলি যদি টিকেটটো পাওঁ বিন্দাছ গৈ থাকোঁ। আৰু মই খাই থকাৰ মাজতে তাইও আহিলে, তাইকো অকণমান খুৱাই দিওঁ লওক। অকণ মানুহে খালে হ'ব নি, ছাগলীও খাওক ন, খা দেই। পিঁয়াজ জলকীয়া নিদিব, আপুনি ধুনীয়াকৈ পোষ্ট বনাই দিয়ক আমলেটটো, তোকো অকণমান খুৱাই দিওঁ বাৰু দেই। বিন্দাছ নাও ষ্টাৰ্ট কৰিলে, এতিয়া বহি যাম বিন্দাছকৈ চিটত, মানে বিন্দাছ বেক চাইডে আহিলোঁ, মজাকৈ চাওক ভিউটো। ফাইনেলি আপোনাৰ নাও চলি গৈ আছে, বিন্দাছ বহি আছোঁ, নাও চলি গৈ আছে। আজি মানুহ কম, বহুত কম। কি হ'ল ৰ'ব, মই জোতা চোতা খুলি থোৱাই আছে বিন্দাছ, মানে ভৰিটো খালী ভৰিয়ে আছোঁ। কি হ'ল মজাকৈ ৰাইড ল'ব লাগিব আজি। এইফালে চাওক না, বিন্দাছ নাও চলি গৈ আছে বেক চাইডে। এইফালে পানী সোঁত, ওপৰতো দেখাই দিছোঁ ৰ'ব এবাৰ। ফাইনেলি আপোনাৰ আমাৰ নাও বিন্দাছ চাপিলেহি আৰু পালেহি, বেছি টাইম নাই মানে একদম এইটো পাৰে নিমাতি আহি পাই গ'লোহি। আপোনাৰ 45 মিনিট লাগে মানে ইটো পাৰৰ পৰা এপাৰলৈ, চ' পালোহি আৰু চাওক। এইফালে বিন্দাছ আমাৰ নাও চাপি গ'ল আৰু আনখন এৰি দিলে, মানে এইখন আপোনাৰ মাজুলী যাবগৈ, এইখন মাজুলীলৈ বুলি কৈছে। আৰু আপোনাৰ আমাৰখন অলৰেডি আহি পেলাই এইটো পাৰে, ইটো পাৰৰ পৰা আহি পেলাই মানে এইটো পাৰে এয়া চাপি গ'ল আৰু ইপাৰত মানে পালে আৰু ইফালে লাগিব। এতিয়া বিন্দাছ বাইক চাইক নমাই মেলি গৈ থাকিম আৰু মজা আছে। ভাবিলোঁ আপোনাৰ তামাম গৰম দিছে, অলপ কুঁহিয়াৰ ৰস খাই লওঁ। এতিয়া মানে ক'তো ৰ'ব নাই, বাইকখন জাষ্ট চেণ্ডাল টানিম আৰু ডাইৰেক্ট গৈ থাকিম। আপোনাৰ অলপ কুঁহিয়াৰ ৰস খাই লওঁ। এইফালে ভাইজনে কুঁহিয়াৰ ৰস পেৰি আছে বিন্দাছ। পাই গ'লোহি, ভাবিলোঁ ইয়াতে পেট পূজাও কৰিলোঁ, নুমলীগড় ধাবাত ধুনীয়াকৈ ভাত খাই লওঁ। মানে মই আপোনাৰ আগতেও আহিলে নুমলীগড় ধাবাত ভাতটো খাওঁ, মানে খাই ভাল লাগে সুন্দৰকৈ। কি চালিয়া দোকান আছে চাওক না, নুমলীগড় ধাবাতে ধুনীয়াকৈ ভাতটো খাই লওঁ। অলপ আগত মানে ফাইনেলি আপোনাৰ নুমলীগড় ধাবাত পাই গ'লোহি। ভাবিলোঁ মানে ভাতটো ইয়াতে খাই লওঁ, মানে ভোক লাগিছে। কাজিৰঙা পামগৈ। আপোনাৰ কাজিৰঙাত আৰু এটা জেগাত ৰখিব আছে, আপোনাৰ হালধিবাৰী মন্দিৰ। যিহেতু মই আপোনাৰ গুৱাহাটী আহিলে প্ৰতিবাৰে মানে হালধিবাৰী মন্দিৰত দৰ্শন কৰি যাওঁ, চ' সুন্দৰকৈ ভাতকেইটা খাই লওঁ,
চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। বিন্দাছ আপোনাৰ ভাত চাত খোৱা হৈ গ'ল ধুনীয়াকৈ, একদম পেট চেট পূৰা ভৰাই ল'লোঁ মজাকৈ। এতিয়া গৈ থাকিম বিন্দাছ মন্দিৰ দৰ্শন কৰিম, তাৰপৰা চালিয়াকৈ গৈহে থাকিম আৰু। ফাইনেলি আপোনাৰ কাজিৰঙা এণ্ট্ৰি মাৰি দিলোঁ বিন্দাছ। এয়া দেখিছে এনিমেল কৰিডৰ ডাইৰেক্ট শ্ব', আপোনাৰ এনিমেল কৰিডৰ আছে আপোনাৰ ডাইৰেক্ট শ্ব' ওলাই আৰু মানে কাজিৰঙাৰ ভিতৰত আপুনি 40 স্পীডত বাইক চলাব লাগিব, চলাব নোৱাৰে। ফাইনেলি মইতো কৈয়ে থাকোঁ যে হালধিবাৰী শিৱ মন্দিৰ বুলি কয়, আপোনাৰ এইজনা শিৱ মন্দিৰ হয়। চাওক মন্দিৰ ভাগ, আপোনালোকে আহিব দৰ্শন কৰিব, বহুত মানে মনৰ কামনা পূৰ হ'ব। মানে বহুত ধুনীয়া মানে বাবা মন্দিৰ হয়। চ' আৰু জেগা মানে কি সুন্দৰ জেগা, মানে কেনেকুৱা জেগাত আছে আপোনালোকক মই ধুনীয়াকৈ গোটেই ভিতৰৰ মন্দিৰ ভাগৰ ভিতৰতো আপোনালোকক দেখাই আছোঁ, চাই থাকক। মন্দিৰ হয়। এতিয়া মই আপোনাৰ দৰ্শন কৰিম মন্দিৰত, যিহেতু অলপ দূৰণিলৈ আহিলে মানে মই সদায় ইয়াতে দৰ্শন কৰি যাওঁ। তো চাই থাকক সুন্দৰকৈ। নেচাৰেল বুলি ক'লে নেচাৰেলি আৰু কাজিৰঙা নেচাৰেল দেখিছে নাই, পানী কেনেকুৱা ষ্টাইলত ক'ৰ পৰা আহি পেলাই পৰি আছে। মানে আপোনাৰ এই পাইপডাল যে দেখিছে, এই বস্তুটো মানে পাহাৰৰ পৰা পানীটো মানে পাহাৰেদি এনেকৈ আহি আছে হা, মানে পাইপটোৱে তাত জইন কৰি থৈ দিছে। আৰু বিন্দাছ ইয়াত চাওক না কি চালিয়া নিজৰা পানী ওলাই আছে, মানে বেয়া ফ্ৰেছ, মানে বেয়া ধুনীয়া পানী, বেয়া চাফা পানীটো খাব পাৰে। মানে চাওক না কিমান চাফা পানী, একো কেমিকেল নাই, মানে বিন্দাছ। মই ভাবিছোঁ বিন্দাছ ফ্ৰেছ পানীতে মুখ হাতকেইটা চালিয়াকৈ ধুই লওঁ। সুন্দৰকৈ আপোনাৰ দৰ্শন চৰ্শন কৰা হৈ গ'ল আৰু এতিয়া আমি যাব ওলাইছোঁ। আৰু এতিয়া বৰ্তমান ইয়াৰ পৰা গুৱাহাটী পাই যাওঁতে আপোনাৰ মিনিমাম 2.5 ঘণ্টামান লাগি যাব। আৰু মানে 2.5 ঘণ্টামানত গৈ আমি মানে গধূলি টাইমৰ আগে আগে আমি গুৱাহাটী সোমাই যামগৈ। সুন্দৰকৈ ভিডিঅ'টো আপোনালোকে চাই থাকিব, স্কিপ নকৰাকৈ। এটা গান লগাই অলপমান আপোনালোকক, আপোনাৰ বাটত এজন গণেশ বাবা আছে, সুন্দৰকৈ বাবাক লগ কৰি যাওঁ। এতিয়া সুন্দৰকৈ আপোনাৰ গণেশ বাবা লগ পালোঁ। দাদা দুজন আছে ইয়াতে, আপোনাৰ দাদা দুজনে মানে মোক ওপৰত উঠাম বুলি কৈছে। ওপৰত উঠি চাওঁ, ফাৰ্ষ্ট টাইম, আজিলৈকে উঠি পোৱা নাই, ফাৰ্ষ্ট টাইম উঠি চাওঁ। চাওক ভিডিঅ' ক্লিপটো। ফাইনেলি আহি আপোনাৰ গুৱাহাটী পাই গ'লোহি। এতিয়া আপোনাৰ খানাপাৰা পালোহি। ভাবিছোঁ মানে
খানাপাৰাতে ৰখিছোঁ চাহ একাপ খাই লওঁ আৰু এতিয়া হোটেলত ৰুম যাম আপোনাৰ হোটেলৰ ৰুম এটা ল'ম বিন্দাছ ৰুম চুম ল'ম আৰু ফাইনেলি যি কি নহওক একদম সুন্দৰকৈ আহি হোটেলত ৰুম চুম লৈ ল'লোঁ ফ্ৰেছ চেছো আপোনাৰ হৈ ল'লোহি ৰুম চুম লোৱা নেদেখালোঁ আৰু আপোনালোকক এইটো একদম ডাইৰেক্ট ৰুম আহি পাই গ'লোহি দেখাইছোঁ গোটেই ৰুমটো দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ বাথৰুম চাথৰুম সুন্দৰকৈ দেখাইছোঁ চালিয়াই হয় বেয়া নহয় মই দেখাই দিছোঁ চাওক আপোনালোকক যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ আজিলৈ ইমানতে বাই বাই জয় আই অসম শুভ ৰাত